তো পাতিছো যে আমাৰ যেহেতু 15 Lok Sabha আমি 26 এপ্ৰিলত আমি পোল অনুষ্ঠিত কৰিব লাগিব গতিকে তাৰ বাবে আমাৰ প্ৰিপেয়াৰনেছটো কেনেকুৱা আৰু সেই বিষয়ে আপোনালোকক আমি জনাবলৈ মাতিছো আপোনালোকে জানে যে আমাৰ নোটিফিকেশন ইস্যু হ'ব 28 মাৰ্চত আৰু আমাৰ নমিনেশন তাৰ পিছত ষ্টাৰ্ট হ'ব আৰু নমিনেশনৰ লাষ্ট ডেট হৈছে 4th of April আৰু আমাৰ স্ক্ৰুটিনি হ'ব নমিনেশনৰ 5th of April আৰু লাষ্ট ডেট অফ উইথড্ৰয়েল অফ ক্যান্ডিডেটছৰ এটো হ'ব 8th of April আৰু আমাৰ ডেট অফ পোল হ'ব 26 April আৰু আমাৰ কাউন্টিং অফ ভোটস আপোনালোকে সকলোৱে জানে ইট ইজ 4th of June গতিকে এখিনি আমাৰ মেইন শিডিউলটো ইয়াৰ উপৰিও আমি আমাৰ ইয়াত কিমান ভোটাৰ্স আছে আপোনালোকক আমি জনাব বিচাৰিছো যে ইয়াত এবাৰ আমাৰ দুটা সমষ্টি হৈছে এটা আমৰি আৰু ৰংখাং আৰু টোটাল আমাৰ ভোটাৰ আছে 2.25 lakhs গতিকে আমাৰ আমৰিত আছে 172 টা পোলিং ষ্টেচনছ আৰু ৰংখাঙত আছে 140 পোলিং ষ্টেচনছ আৰু ইয়াত আমি তাৰ বাবে আমি প্ৰতিটো সমষ্টি আমি 10টা সেক্টৰ 10টা জোনকে ভাগ কৰিছো আৰু দুইটা এটাত আপোনাৰ ধৰক আমৰিত 10টা জোন থাকিব আৰু ইফালে ৰংখাঙতো 10টা জোন থাকিব নহয় 5টা জোন হ'ব টোটাল 10টা জোন হ'ব আৰু আমাৰ সেক্টৰ অফিচাৰ থাকিব 54 জন গতিকে এইখিনি আমাৰ ব্যৱস্থাটো আৰু আপোনালোকে জানে যে আমি আমাৰ যেটো ডিসবাৰ্সমেন্ট সেন্টাৰ হ'ব এটো হামৰেন এইচএস স্কুল হ'ব আৰু আমাৰ কাউন্টিংও তাতে হ'ব ষ্ট্ৰং ৰুম তাতে হ'ব আৰু তাতে আমাৰ 3 টায়াৰ সিকিউৰিটি থাকিব ইনসাইড প্যাৰামিটাৰস টু আমাৰ সেন্ট্ৰেল ফোৰ্সৰ দ্বাৰা কৰিব আৰু আউটসাইড প্যাৰামিটাৰস টু আমাৰ ষ্টেট পুলিশ থাকিব আৰু আমি সকলো টিমৰ লগত আমাৰ পুলিশ প্ৰটেকচন থাকিব তেখেতসকলৰ টিম থাকিব আৰু লগতে আমাৰ এতিয়া অলৰেডি যেতিয়া আমাৰ 16 মাৰ্চত যেতিয়া আমাৰ প্ৰেছ কনফাৰেন্স হোৱাৰ পিছৰ পৰা ইচিআই প্ৰেছ কনফাৰেন্স হোৱাৰ পিছৰ পৰা আমাৰ যিসকল ফ্লাইং স্কোৱাডৰ টিম আৰু এসএসটি টিম মানে ষ্টেটিক সাৰ্ভেইলেন্স টিম সকল আমাৰ অলৰেডি আৰু এমসিসি টিম মডেল কোড অফ কন্ডাক্ট যাতে কোনো ভায়োলেশন নহয় তাৰ বাবে আমাৰ টিম সকল অলৰেডি দেয়াৰ অন দ্য ফিল্ড গতিকে আপোনালোকৰ ফালৰ পৰা আমি এটাই অনুৰোধ কৰিম যে যোৱা বছৰ আমাৰ ইয়াত পাৰ্চেন্টেজ অফ ভোটিং আছিল 77% গতিকে আমি এই পাৰ্চেন্টেজটো বঢ়াব লাগিব তাৰ বাবে আপোনালোকে যাতে ৰাইজৰ মাজত হেতু প্ৰচাৰ কৰে তেখেতসকল যাতে হেদিনাখন উলাই আহে তাৰ বাবে আপোনালোকক অনুৰোধ কৰিম আৰু এবাৰ এটা নতুন দুটামান নতুন কাম আৰম্ভ হ'ব এটা হৈছে 85 প্লাস যিসকল ভোটাৰ্স আছে তেখেতসকলে হোম ভোটিং কৰিব পাৰিব আৰু যিসকল ফিজিক্যালি হ্যান্ডিক্যাপ তেখেতসকলেও হোম ভোটিং কৰি আছো তেনেকুৱা ধৰণৰ ইমান সেনসিটিভ বুলি আমি ক'ব নোৱাৰো সেনসিটিভ ইন দা সেন্স দ্যাট যেটো হেখিনি বহুত দূৰৰ হয় তো সেই হিচাপে আমি সেনসিটিভ কিছুমান আইডেন্টিফাই কৰা হৈছে আৰু তেওঁলোক P-2 মানে পোলিং যদি আপোনাৰ 26ত হয় তেতিয়াহ'লে তেওঁলোকে 24ত যাব তেখেতসকলে 12D বুলি এখন ফৰ্ম আছে সেইখন আমি অলৰেডি বিএলঅক দিয়া হৈছে আৰু ইভেন আমাৰ যিসকল পলিটিক্যাল পাৰ্টিজ আছে তেখেতসকলো আমি দিছো তেখেতসকলে এইখিনি অলৰেডি ডিস্ট্ৰিবিউট কৰিছে আমাৰ হাতত কিছু অংশ ঘূৰি আহিছে গতিকে যিসকল আহিব যিখিনি ফৰ্মছ আহিব সেইখিনি ফৰ্ম আমি ইয়াত চাম আৰু তাতে খালি এটা বস্তু তেখেতসকলে দিব লাগিব যে তেখেতসকলৰ এপিক নম্বৰটো কি হয় এটো তেখেতসকলে দিব লাগিব তেতিয়া আমি এপিক নম্বৰটো চাই তেওঁ কোনটো পোলিং ষ্টেচনৰ ভোটাৰ্স হয় হেতু আমি উলিয়াই লম আৰু তাৰ পাছত আমি তেওঁলোকক মাৰ্ক কৰিব লাগিব ইন দা ইলেক্ট্ৰল ৰোল আৰু তেতিয়া আমাৰ হোম ভোটিংৰ কাৰণে আমাৰ ইয়াত টিম থাকিব সেই টিমটো যাব তেখেতৰ ঘৰলৈ আমি আগতে তেখেতক জনাই দিম যে এদিনাখন কোন দিনা তেখেত সেই টিমটো যাব আৰু আন্ডাৰ ভিডিওগ্ৰাফি আমি গোটেই প্ৰসেসটো আমি ভিডিওগ্ৰাফ কৰি থম আৰু আমাৰ যেতিয়া টিমটো যাব সেই টিমৰ হেল্পত টোটাল মানে আমি যেনেকৈ এটা কম্পাৰ্টমেণ্ট কৰোঁ নহয় জানো ভোটিং কম্পাৰ্টমেণ্ট কৰোঁ সেইটো ঘৰত সেইটো কৰি দিয়া হ'ব আৰু মানে উইথ প্ৰপাৰ সিক্ৰেসি তাত ভোট দিব পাৰিব
যিসকল আমাৰ ইলেকশ্যন ৰিলেটেড যিসকল অফিচিয়েলছ আছিলে তেওঁলোকে থ্ৰু পোষ্টেল বেলট তেওঁলোকে ভোট দিব পাৰিব আৰু এই পোষ্টেল বেলটটো এইবাৰ নট যে সেই বেলটখন পোষ্টত নাযাব এইবাৰ আমাৰ ইয়াত এটা ফেচিলিটেশ্যন চেণ্টাৰ হ'ব আৰু য'ত ট্ৰেইনিং হ'ব তেখেতসকলৰ সেই ফেচিলিটেশ্যন চেণ্টাৰত আমি পোষ্টেল বেলট বুথটো বহাম আৰু তাতে তেখেতসকলে ভোট দিব পাৰিব যিসকলে পোষ্টেল বেলটৰ কাৰণে এপ্লাই কৰিব তো এইখিনিয়ে মূল আজিৰ আমাৰ শ্বেডিউলটোৰ বিষয়ে